কিন্তু তেওঁ মোক ক'লে যে আপুনি অতি কাল্পিত, মোৰ মাটি নষ্ট কৰিবৰ কাৰণে আপুনি কালভাৰটো দিলে। আৰু নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ ব্যতিক্ৰমী অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা সঁচাকৈ বিশেষ ব্যতিক্ৰমী অনুষ্ঠান আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আজি আহিছোঁ শ্ৰদ্ধাৰ শ্ৰীযুত নোমল বুঢ়াগোহাঁই ছাৰৰ ঘৰলৈ। আৰু এখেত হৈছে নোমল বুঢ়াগোহাঁই ছাৰ। আৰু আজি অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথমতে আচলতে যিমানে ক'লেও কমটি হ'ব, যিমানে নকওঁ এখেতৰ গুণৰ কথা কমটি হ'ব। আজিৰ সময়তো এনেকুৱা কিছুমান ব্যক্তি আছে, যিসকলে পৃথিৱীক ৰক্ষা কৰিবলৈ, প্ৰকৃতিক ৰক্ষা কৰিবলৈ উঠি পৰি লাগিছে। কিন্তু তাৰ বিপৰীতে দেখা যায় এচাম এনেকুৱা মানুহ আছে যিখিনি মানুহে আপোনাৰ প্ৰকৃতি ধ্বংস কৰিবলৈ, যেনে ধৰি লওক গছ গছনি কাটি, চৰাই চিৰিকটি মাৰি, অবাধে আপোনাৰ চিকাৰ কৰি, আপোনাৰ পৰ্বত পাহাৰ খহাই ধ্বংস কৰাত লাগিছে। আমাৰ শ্ৰদ্ধাৰ নোমল গোহাঁই ছাৰ এনে এজন ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হয়, যাৰ আচলতে তুলনাবিহীন বুলি ক'লে বেয়া নহয়। আৰু যিমানেই নক'লেও এখেতৰ কথা কমটিয়ে হ'ব। আৰু যেনেকৈ ধৰি লওক আমাৰ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং, তেখেতৰ দৰে মনৰ অধিকাৰী মানুহ, এখেতে বহুত কিবাকিবি আপোনাৰ কাৰণে, মোৰ কাৰণে, পৃথিৱীৰ কাৰণে বহুত কিবাকিবি কৰি থৈছে। আৰু বিশেষকৈ আজি মই এটা বিষয়ত ভিডিঅ' এটা বনাবলৈ আহিছোঁ। আৰু আপোনালোকে নকৈ থাকিব নোৱাৰিব, নহলাকৈ থাকিব নোৱাৰিব। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এখেতে সুদীৰ্ঘ প্ৰায় 3 কিলোমিটাৰমান পথ, যিডোখৰ পথৰ কাষত আচলতে কোনো গছ নাছিলে, প্ৰায় 3 কিলোমিটাৰমান হ'ব, সেইডোখৰ জেগাত মানে কোনো গছ নাছিলে, একদম মুকলি ৰাস্তা আছিলে। আৰু দুই কাষে আছে এখন বিশাল পথাৰ, যিখন পথাৰত খেতিয়কসকলে খেতি কৰিবলৈ আহিলে, ময়ো খেতিয়কৰ ল'ৰা হয়, তাত মানে বহুত অসুবিধাৰ হয়। এনেকুৱা এটা ৰাস্তা আছিলে যিটো ৰাস্তাৰ কাষত এজোপাও গছ নাছিলে। সুদীৰ্ঘ প্ৰায় আপোনাৰ 3 কিলোমিটাৰমান পথ হ'ব। সেই ৰাস্তাটো ছাৰে গছ লগাই, গছ ৰুই, একান্তই ব্যক্তিগত প্ৰচেষ্টাত নিজৰ ল'ৰা ছোৱালীৰ দৰে তুলি গছখিনি এতিয়া ডাঙৰ হ'ল। আৰু এতিয়া তাত এটা কথা ক'ব লাগিব, দুই কাষে এখন মানে বিশাল পথাৰ আছে, ৰাস্তাটো মাজে মাজে গৈছে। আৰু তাত কোনো গছ গছনি নাছিলে। তাত এতিয়া খেতিয়কসকলে খেতিৰ সময়ত বা কোনোবা বাটৰুৱা ক'ৰবালৈ গ'লেও জিৰাবলৈ অলপ ছাঁ অকণ পায়। আৰু সেই ৰাস্তাটো মই দেখাম বাৰু, গছখিনি দেখাম। সেই ৰাস্তাটো, সম্পূৰ্ণ ৰাস্তাটো, এজোপা গছ নথকা ৰাস্তাটো ছাৰে গছপুলি ৰুই ধুনীয়াকৈ, তেতিয়া দেখিবলৈ ধুনীয়া হ'ল। আৰু আপোনাৰ গছপুলি ৰুই তেখেতে ডাঙৰ কৰিলে। আৰু বন্ধুসকল, তেখেতে কথাখিনি কৈ যাব। আৰু মই বৰ বিশেষ নকওঁ, কাৰণ তেখেতে বয়সৰ অনুপাতে যিটো হয়, আৰু আপোনাৰো হ'ব, মোৰো হ'ব বয়সত, কাণেৰে ভালদৰে নুশুনা হৈছে। গতিকে মই বিশেষ নকওঁ, আপোনালোকে কথাখিনি শুনি যাব। মই 15 চনত এই গাঁৱৰ যুৱকখিনিক লগত লৈ হয় ছাৰ, গছ পুলি ৰোৱা আৰম্ভ কৰিছিলোঁ। 15 চনত। ছাৰ, আৰু অলপ পুলি মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰ আঁতৰৰ পৰা আৰম্ভ কৰি ফালে পূবফালে আৰু 2 কিলোমিটাৰত ৰুইছিলোঁ। 2 কিলোমিটাৰ সুদীৰ্ঘ আমাৰ গাঁৱৰ ওচৰতে গাঁৱৰ মানুহ এজনৰ মাটিত পোনত কেইজোপামান গছ পুলি উঠিছিল। তেওঁ পথাৰত গছ পুলিয়ে ছাঁ পেলাই নষ্ট কৰিব বুলি পুলিখিনি উঘালি পেলালে। কেনেকুৱা মানসিকতাৰ মানুহ! আৰু তেওঁ মাটিয়েদি কালভাৰ্ট এটা গৈছিল NRP স্কীমতে। আৰু সেইটো নিদিলে উপায়ো নাছিল, কাৰণ দুইফালে পানী হয়, বৰষুণৰ পানী। আৰু সেই পানীখিনি নগ'লে কৃষকে খেতি কৰিব নোৱাৰে। গতিকে কালভাৰ্টটো অতি প্ৰয়োজনীয় আছিল। আৰু মই কালভাৰ্টটো এজনৰ মাটিত দিয়া নাছিলোঁ, 2জন মানুহৰ মাটি সীমাত দিছিলোঁ। কিন্তু তেওঁ মোক ক'লে যে আপুনি অতি কাল্পিত, মোৰ মাটি নষ্ট কৰিবৰ কাৰণে আপুনি কালভাৰ্টটো দিলে, আৰু গছ পুলি ৰুই মোৰ মাটি নষ্ট কৰিবলৈ বিচাৰিলে। সেইজন মোৰ ছাত্ৰ আছিল, আগতে বৰ শ্ৰদ্ধা কৰিছিল। সেইবাৰ জানো কোনোবাই উচতাই দিলে নেকি, মোক গালি পাৰিলে। মানে খুব তাৰপিছত এবছৰমানৰ পাছতে মানুহজন অসুখী হৈ গ'ল।
হয় ছাৰ এতিয়া পৰিয়া আছে হয় ছাৰ ভাল হোৱাই নাই হয় ছাৰ বেমাৰ হ'ল কিবা হয় এটা ছাৰ হয় ছাৰ হয় বিচনাত পৰি আছে তেখেতৰ ঘৰ ক'ত ছাৰ এই মৌখুটি আলি দাঁতিত সেইফালে অলপ এইখন গাঁৱত হয় হয় ছাৰ পাণবুৰীয়া টিং বুলি কয় পাণবুৰীয়া টিং অঁ হয় ছাৰ আৰু গছপুলিখিনি প্ৰতিপালন কেনেকৈ কৰা হ'ল সেইখিনি ক'ব নেকি নাই গছ পুলিখিনি ৰুওঁতে মই বাঁহৰ ঘৰা দি ৰুইছোঁ হয় ছাৰ মানে তেনেকৈ নষ্ট হোৱা নাছিলে গছ হয় ছাৰ পুলিবোৰ হ'লে ডাঙৰ এতিয়াতো ডাঙৰ হ'ল হয় ছাৰ সেই প্ৰথমবাৰ ৰোৱা পুলিখিনি দাঁতিতে এটা পুলি বাচি থাকিলে হয় ছাৰ তেওঁ সেইটো তেওঁ সীমাত নপৰাৰ কাৰণে নুঘালিলে হয় ছাৰ এইটো চুম পুলি চুম গছৰ পুলি হয় ছাৰ সেইটো কিন্তু এতিয়া বহুত ডাঙৰ হ'ল হয় ছাৰ আৰু এই আমলখি লাগিছে শিলিখা লাগিছে খুব সুন্দৰ কথা ছাৰ খুব ভাল কথা আমাৰো ভাল লাগে আমলখি দুজোপা লাগিছে শিলিখা লাগিছে আৰু বাকীবোৰ গছো হ'ল গৰুৱে আমনি কৰে আৰু মানুহবোৰেও অলপ কৰে ঘোঁৰাটো লৈ যায় খৰি খাবলৈ তেতিয়া গছপুলি মৰে বেয়া মনৰ মানুহ হয় ছাৰ এইবিলাক মই আপডাল কৰি আছোঁ এতিয়াও হয় ছাৰ হয় এইবাৰ ৰোৱা নহ'লে মোৰ গাৰ অসুখ হ'ল এইবাৰ ৰুব নোৱাৰিলোঁ হয় ছাৰ ভালমানকেইটা আম পুলি পচাই ৰাখিছিলোঁ ৰুব পৰা হ'ল সৰু পুলি নোৰোঁ মই অলপ ডাঙৰ পুলি ৰুওঁ ডাঙৰ পুলি ল'লে সোনকালে উঠে আৰু গৰুৱে মহে আমনি কৰিব নোৱাৰে এইবাৰ ৰোৱা নহ'ল হয় ছাৰ আৰু ছাৰে যিখিনি গছ ৰুলে এইখিনি অকল এখিনি গছ ৰোৱা বুলিয়ে নহয় গছ আৰু মানুহৰ মাজৰ যিটো সম্পৰ্ক অকল মানুহৰ বুলিয়ে নহয় গোটেই পৃথিৱীৰে ৰক্ষাৰ ক্ষেত্ৰত হয় যেনেকৈ ধৰি লওক আপোনাৰ গছ থাকিলেহে মানুহ থাকিব আৰু কিন্তু মানুহ নাথাকিলেও গছ থাকিব জীৱ জন্তু নাথাকিলেও গছ থাকিব কিন্তু গছ নাথাকিলে মানুহ জীয়াই থাকিব নোৱাৰে বা অন্য জীৱ জন্তুও জীয়াই থাকিব নোৱাৰে গতিকে মই ভাবিছোঁ তেখেতৰ এই কৰ্মৰ দ্বাৰাই মানুহৰ মাজলৈ এটা ডাঙৰ মেছেজ যাব আৰু সদৌ শেষত ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো প্ৰয়োজনীয় বুলি ভাবিছে আৰু শ্ৰদ্ধাৰ আমাৰ ছাৰে যিখিনি কাম মানুহৰ হকে আপোনাৰ হকে মোৰ হকে পৃথিৱীৰ হকে কৰি গৈছে পৃথিৱী থকালৈকে তেওঁ সদায় চিৰস্মৰণীয় হৈ ৰওক আৰু বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো দৰকাৰী বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব ধন্যবাদ